নহৰু ফাইনেলি আমাৰ জুইত এই পদাটো ঢালি দিছে ইয়াত। নাখাওঁ, এইপিনে চা ক নাখাওঁ, সঁচাকৈ নাখাওঁ, গাহৰিয়ে। হাই গাইছ, ৱেলকাম টু মাই চেনেল। আজি ভিডিঅ' এটা বনাব গৈ আছোঁ আপোনালোকৰ কাৰণে। গাহৰি মাংস কেনেকৈ কি কৰোঁ আমি বনাই খাম, আপোনালোকে সেইফালকৈ চাই থাকক আৰু পাহৰি নাযাব শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ আৰু লাইক এটা কৰি দিব যদি ভিডিঅ'টো ভাল পায়, আৰু কমেণ্টত জনাব কিবা যদি ভুল হয় আপোনালোকে। গাঁৱৰ ঘৰত আহিছোঁ, কেনেকুৱা হয় নাজানো খাবলৈ। চাওঁ, ট্ৰাই কৰিছোঁ বনাবলৈ। খৰিৰে বনাম, খৰিও জ্বলাব নাজানো ভালকৈ। কেনেকৈ বনাই কি কৰোঁ চাই দিয়ক। আৰু বৰষুণ দিছে আৰু মাংস আৰু ৰুটি খাম আৰু কেনেকুৱা লাগে চাব। অকণ চাইছে ন চব, আৰু কোনো নাই, তেওঁ আৰু মই খাম আৰু লগৰ এটা আহিব। এইটো আলু কাটি থৈছোঁ, এইটো পিঁয়াজ, এই দাদাজনে বনাইছে। এইটো পিঁয়াজ, নহৰু, বিলাহী, 10 টকীয়া তেল, এইটো মছলা এভৰি, মিট মছলা, মিৰ্চি, গৰম মছলা, এইটো হালধি, এইটো জিৰা, এইটো ধনিয়া, আৰু এইটো নিমখ। বেছিকৈ হৈ অনা নাই, অলপ আনিছোঁ। এইকেইটা দেখাইছোঁ, খুলি পিনি দেখাইছোঁ আপোনাক। ৰ'ব, ফাইনেলি আমাৰ কটা হৈ গ'ল। আলু, বিলাহী, জলকীয়া আৰু নহৰু, পিঁয়াজ, আদাটো আনিব পাহৰি থাকিলোঁ, নাজানো কি হয়। এইটো জুই ধৰাই আছে, জ্বলা নাজ্বলিব আৰু। আমি বনাই থকা এইটো ঘৰটো চব পৰিৱেশটো আছে, ইমান ধুনীয়া গছ গছনি ভৰা, এটা ভাল লাগিছে আহি। বৰষুণ দি আছে পুৰা। আপোনালোকৰ তাত দিছে নে নাই দিয়া, কমেণ্টত জনাবচোন। ফাইনেলি আমাৰ জুই ধৰা হৈ গ'ল, জ্বলি আছে আৰু লাহে লাহে। এইটো তেল দিছে, তেলটো গৰম হোৱা নাই, হৈ যাব আৰু লাহে লাহে। চৌকাটো বেছি ডাঙৰ হৈছে কেৰাহীটোতকৈ, কি উপায় নাই আৰু খাবই লাগিব এতিয়া। এটুপ দুটুপকৈ পৰি আছে আৰু শেষ, সমাপ্ত। এইটো দিছে তেজপাত, এইটো জলকীয়া, এইটো নহৰু, এটা এটাকৈ দি গৈছে। এইটো একদম বিহাৰী খানা হৈ আছে, খাই যাব আপুনি। এই আমাৰ দাদাজনে বনাইছে। এইটো লাৰি আছে এতিয়া, এইকেইটা ভাজি হোৱাৰ পিছত পিঁয়াজ, বিলাহী সেইখিনি দিব। জুই মজা লাগিছে হয় নাই? এইটো পিঁয়াজ দি আছে, নহৰু ভজা হৈ গ'ল, এতিয়া পিঁয়াজটো ভাজিম। পিঁয়াজটো লাহে লাহে ভাজি আছোঁ। জুইটো বেছি গৰম হ'ব নেকি? এইটো আলু দি আছোঁ, লাহে লাহে আলু দিলে, লাষ্টত বিলাহীটো দিব। জ্বলি গৈছে আৰু লাহে। কিমান স্পীড হেতাটো হিলাইছে চাইছে নাই? এইটো গাহৰিটো ঢালি দিছে, গাহৰি ঢালি দিলে ভালকৈ চব এটা মিক্সিং কৰি আছে। এইটো নিমখ বেছি কম হ'ল নি নিমখ? হা? এই পাউডাৰটো ঢালি দিছে ইয়াত, জিৰাটো। কটা ষ্টাইল চাইছে নাই কেনেকুৱা? এই চব এই মহা পণ্ডিত আহিছে আমাৰ মেইন মানুহজন, দুলেন দা। টেকনিক চাইছে নাই? কটা ষ্টাইল চাইছে নাই? ঢলাছো কেনেকুৱা কালিয়া কালাৰ হৈছে। এইটো চব কালাৰ কেনেকুৱা আহিছে, বইল হৈ আছে আৰু লাহে লাহে।
এতিয়া মিক্সিং কৰি দিব এইটো হয় নাই কি দিবা এইটো কি কৰিলোঁ মিক্সিং কৰি লগত দিলে আৰু ক'লোঁ সেইবোৰ ক'লোঁ এইটো মছলাত পানী দি দিলে তাৰপিছত ইয়াত ঢালি দিব এতিয়া চক অঁ ঢালি দিলে একদম পূৰা গাঁৱৰ পৰিৱেশ খানাটো গাঁৱৰ পৰিৱেশত অকল বনোৱা ষ্টাইলটো আৰু এইটো বিহাৰী মানুহৰ ষ্টাইলত বনাই যে তেনেকুৱা খাই মজা লাগিব আজি ঠাণ্ডা পৰি পিনে এইটো হালধি কটা ষ্টাইলো চব তাত ঢালি দিব অঁ কেতিয়া কালাৰটো হ'ব ন ধুনীয়া লোভ নকৰিব দেই লোভৰ পানী পেলাই লাভ নাই ওচৰত থাকিলে দিলোঁহেঁতেন এইটো এতিয়া বিলাহীটো ঢালি দিছে যদি আপোনালোকো এনেকুৱা খানা বিচাৰে তেন্তে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব মোক 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু ৱাচিং 4000 কৰি দিয়ক সোনকালে আপোনাক মই পাৰ্টি দি আছোঁ বাকী এইটো চব কালাৰটো কিমান ধুনীয়াকৈ উঠিছে লাহে লাহে চব অতি সুন্দৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন আপোনালোকে ৱাও নাইচ কি ধুনীয়া কালাৰ হৈ গৈছে চব আকৌ আপোনালোকে গোন্ধটো ইমান ধুনীয়া আহিছে স্মাইল খাওঁ খাওঁ লাগি গৈছে চক কেনেকুৱা হৈ গ'ল কালাৰটো গোন্ধ শুঙিবলৈ চক মুখখন চক ইয়াত থপৰাটো খাবি নাই তই নাখাওঁ এইপিনে চা ক নাখাওঁ সঁচাকৈ নাখাওঁ গাহৰিয়ে গু খায় ইয়াক চাব হা ইয়াক খুৱাই থাকিম কেনেকৈ এই গমে এতিয়া কৈছে নাখাওঁ বুলি পিছত কেনেকৈ খুৱাম চাব আপুনি সঁচাকৈতো নাখাওঁ সঁচাকৈ চা নাখাওঁ কেমেৰা আগত কৈছোঁ পিছত ওলাবি আকৌ অঁ নাখাওঁ অঁ চাই থাক পানী ঢালি দিয়া হ'ল উতলি আছে অলপ অলপকৈ জুইটোও ভালকৈ ধৰা নাই সেইকাৰণে দেখাব নোৱাৰিলোঁ এতিয়া লাহেকৈ পানীটো দিলে হ'লে আৰু এতিয়া ইজি আছে বস্তু এইটো শুকাই গ'লে গ্ৰেভি টাইপ হৈ যাব কেনেকৈ হয় কি হয় দেখাই আছোঁ আপোনাক চাই থাকক লাষ্টৰ হয় একেলগে এতিয়া উতলি আছে লাহে 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 চব কালাৰটো কেনেকুৱা হৈছে সম্পূৰ্ণকৈ দেখাই আছোঁ পাৰি লওঁ হোৱাৰ পিছত এতিয়া কেনেকৈ কি হয় দেখাই আছোঁ আপোনালোকক চাই থাকক এই আমাৰ ষ্টাৰ্ট হৈ গ'ল খানা হৈ গ'ল গ'ল না নগ'ল নাজানো আৰু এতিয়া ইয়াত কাঢ়ি দিছে নাজানো দেই খং লাগি যায় ফাইনেলি চব কেনেকুৱা হ'ল হৈ গ'ল ৰেডি এতিয়া ৰুটি আহিব খাম আৰু কলপাতে ঢাকি আনিছোঁ পিঁয়াজ দুটা আছে খাব লাগে আৰু এতিয়া গাহৰি আকৌ বোলে নাখাওঁ তই চালি নাই মই কৈছিলোঁ নাই গাই চালি নাই সি খাম নাখাওঁ বুলি কৈ এতিয়া খাইছে বেয়া ফটোৱা গাইজ ইমানতে ভিডিঅ'টো সামৰণি কৰিছোঁ বাই বাই আৰু যদি চাই ভাল পায় লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ